বছৰৰ প্ৰত্যেকটো মাহতে আমি দিৱস উদযাপন কৰোঁ। হয় বন্ধুসকল, অসম তথা ভাৰতৰ লগতে বিশ্ববাসীয়ে প্ৰত্যেকটো মাহতে কোনোবা এটা নহয় কোনোবা এটা তাৰিখত কিবা এটা নহয় কিবা এটা দিৱস আমি উদযাপন কৰোঁ। কিন্তু বন্ধুসকল, জুলাই মাহত কোনো ধৰণৰ তেনেকুৱা উল্লেখযোগ্য দিৱস নাই। নমস্কাৰ বন্ধুসকল, মই মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি উল্লেখযোগ্য কিছুমান দিৱসৰ কথা আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব। এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বিশ্ব হাস্য দিৱস হ'ল 10 জানুৱাৰী আৰু ৰাষ্ট্ৰীয় যুৱ দিৱস হ'ল 12 জানুৱাৰী, সেনা দিৱস হ'ল 15 জানুৱাৰী, শিল্পী দিৱস 17 জানুৱাৰী, নেতাজী দিৱস 23 জানুৱাৰী, ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হ'ল 25 জানুৱাৰী, মেডাম মেফি 31 জানুৱাৰী, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হ'ল 28 ফেব্ৰুৱাৰী আৰু আন্তৰ্জাতিক নাৰী দিৱস হ'ল 8 মাৰ্চ, বিশ্বৰ গ্ৰাহক সুৰক্ষা দিৱস হৈ গ'ল 18 মাৰ্চ আৰু বিশ্ব স্বাস্থ্য দিৱস হৈ গ'ল 7 এপ্ৰিল, আন্তৰ্জাতিক শ্ৰমিক দিৱস হৈ গ'ল 1 মে', বিশ্বৰ পৰিৱেশ দিৱস হ'ল 5 জুন। বন্ধুসকল, ৰাভা দিৱস হ'ল 20 জুন তাৰিখে আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্ট। বন্ধুসকল, শিক্ষক দিৱস 5 ছেপ্টেম্বৰ, আন্তৰ্জাতিক সাক্ষৰতা দিৱস হৈ গ'ল 8 ছেপ্টেম্বৰ, গান্ধী জয়ন্তী 2 অক্টোবৰ, ভাৰতীয় বায়ু সেনা দিৱস 8 অক্টোবৰ, অসম ক্ৰীড়া দিৱস 17 অক্টোবৰ। বন্ধুসকল, ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস হৈ গ'ল 24 অক্টোবৰ, বিশ্বৰ শান্তি দিৱস হ'ল 25 অক্টোবৰ, শিশু দিৱস 14 নৱেম্বৰ, লাচিত দিৱস 24 নৱেম্বৰ, চুকাফা দিৱস 2 ডিচেম্বৰ, শ্বহীদ দিৱস অসমত বন্ধুসকল 10 ডিচেম্বৰ তাৰিখে উদযাপন কৰা হয়, কৃষক দিৱস 23 ডিচেম্বৰ, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হৈ গ'ল 26 ডিচেম্বৰ। বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো ভাল লাগিলে যদি এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।